আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগলৈ হাঁহ মাংসৰ এটা ৰেচিপি লৈ আহিছোঁ। আচলতে এইটো ৰেচিপি নহয়, সকলোৱে জানে হাঁহ মাংস বনাবলৈ, কিন্তু মইনো কি ধৰণে হাঁহ মাংস শুকানকৈ ভাজি খাই ভাল পাওঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। মাংসখিনি মই মিঠাতেল আৰু অলপ পিঁয়াজ দি অলপ সময় মঠি ৰাখিছিলোঁ। দুটা পিঁয়াজ সৰু সৰুকৈ মই কাটি লৈছোঁ আৰু দুটা আলু। বহুতে হয়তো মাংসত আলু নিদিয়ে, মাংস পৰিমাণতকৈ আলু কমকৈ দিয়ে। মই আকৌ বেছিকৈ দিওঁ কাৰণ মই আলু মাংসত দিলে ভাল পাওঁ। যি যি ব্যৱহাৰ কৰিছোঁ এইবিলাক মই ইয়াত থৈ দিছোঁ। 1 চামুচ মই কাশ্মীৰী মিৰ্চ পাউডাৰ লৈছোঁ, 1 চামুচ জিৰা পাউডাৰ, 1 চামুচ ধনিয়া পাউডাৰ আৰু 1 চামুচ গৰম মছলা, আৰু লগতে আছে আদা নহৰু অলপ পেষ্ট, পাঁচফোৰণ কেইটামান, আৰু ইয়াত আছে কেইটামান জালুক, দুটা লং, অকণমান ডালচেনি। লং, ডালচেনি, জালুককেইটা মই অলপ পানীত তিয়াই ৰাখিছোঁ কাৰণ মোৰ বস্তুকেইটা খুব কম হয়, মই মিক্সিটো দিব নোৱাৰোঁ, সেইকাৰণে মই খুন্দি দিম কোমলিবৰ কাৰণে এনেকৈ। তাৰপিছত এয়া খুন্দি দিলোঁ, এয়া অকণমান হৈ পৰিলে। তেল গৰম হ'বলৈ দি এয়া তেল গৰম হোৱাত মই পাঁচফোৰণ দিলোঁ। পাঁচফোৰণখিনি ফুটি অহাত মই পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি অলপ ভজাৰ পিছত মই ইয়াত নহৰুৰ পেষ্টটো দি অলপ টাইম ভাজিম। তাৰপিছত মই ইয়াত মছলাখিনি দিম। এতিয়া ইয়াত কাশ্মীৰী মিৰ্চ পাউডাৰ, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু গৰম মছলা একেলগে মিলাই মই অলপ দেৰি এইখিনি ভাজিম। ইয়াত হালধি আৰু নিমখ মই প্ৰয়োজন অনুসৰি মিলাই দিলোঁ। এতিয়া চাব, এই মছলাখিনিৰ পৰা তেল বিৰিঙি আহিলে। এতিয়া মই মাংসখিনি ইয়াত দি দিলোঁ, দি মিলাই মই এতিয়া ভাজিম। মোৰ যিহেতু মাংসৰ পৰিমাণটো খুব কম, আপোনালোকে দেখিছে, সেই ইনগ্ৰিডিয়েণ্টছখিনি কম, মই কৈছোঁৱে। মাংসৰ লগত পৰিমাণৰ লগত মিলাই ইনগ্ৰিডিয়েণ্টছবোৰ ল'ব লাগে। এতিয়া মই এইখিনি এনেকৈ ভাজি অলপ টাইম ঢাকন মাৰি দিম। এয়া 5 মিনিটমানৰ পিছত মই দাঙি পিনি চাইছোঁ। এয়া চাওকচোন, মাংসখিনি কালাৰটো বেলেগ হৈ আহিছে আৰু মাংসখিনিৰ পৰা এটা খুব ধুনীয়া গোন্ধ ওলাইছে। গোন্ধটো বাৰু আচলতে ময়ে পাইছোঁ। এখন হাতে বনাই এখন হাতে মোবাইলৰ পৰা ভিডিঅ' কৰি থাকিবলৈ অকণমান অসুবিধা হৈছে মোৰ, তথাপি মই ট্ৰাই কৰিছোঁ। য'ত ত'ত চাওকচোন, মোৰ হাতাত হালধি লাগি গৈছে, এয়া ইগন'ৰ কৰিব আপোনালোকে। এয়া আকৌ 5 মিনিটমানৰ পিছত মই দাঙি চাইছোঁ। এইবাৰ কালাৰটো বহুতখিনি ক'লা হৈ আহিলে। মই এতিয়া ইয়াত আলুখিনি মিক্স কৰি দিম। এয়া আলুখিনি দি দিম। আলুখিনি দিয়াৰ পিছত অলপ টাইম এইখিনি ভাজিম। ভাজি পিনি আকৌ মই ঢাকি দিম। এয়া চাওক, মাংসখিনি মই আকৌ এবাৰ দাঙি চাইছোঁ, এতিয়াতো সিজি গ'ল, একেবাৰে কালাৰটো বেলেগ হৈ আহিছে, ক'লা হ'ল, তেলো ওলাইছে, আৰু এয়া আলুডোখৰো পূৰা সম্পূৰ্ণকৈ সিজিলে। মই এনেকৈ হাঁহৰ মাংস একেবাৰে ড্ৰাই বহুত ভাল পাওঁ। আপোনালোকে জনাবচোন ভাল পায়নে এনেকৈ। আৰু মোৰতো মাংসতকৈ আলুখিনি বেছি ভাল লাগে আচলতে। এতিয়া মই 1 মিনিটমান ঢাকি ৰাখি পিনি এইখিনি একেবাৰে নমাই দিম, আৰু হাঁহৰ ড্ৰাই ফ্ৰাই এয়া হৈ গ'ল। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।